हेलो एवरीवन स्वागतम जानाइছোঁ মোৰ অন্যটি ভিডিঅ'লৈ দেখা পাইছে আজি মই কেৰাহীত কি ওলাইছে এই চিনি পাইছে নে বাৰু হয় এইখিনি হৈছে কঁঠালৰ মুচি যেহেতু আজি আঘোণৰ 1 তাৰিখ আৰু ইয়াতে আমি কঁঠালৰ মুচি খাবলৈ আৰম্ভ কৰিলোঁ সৰি আৰম্ভ কৰা নহয় দে ইয়াতে এনি টাইম কঁঠালৰ মুচি ওলাই থাকে আৰু সকলোৱে খাই বহুত ভাল পায় আৰু মই ভাবিলোঁ ময়ো লৈ যাওঁ বেছি নাই এপোৱা আনিছোঁ যেহেতু আমাৰ ইয়াতে মানুহ কম ন তো সেইকাৰণে এপোৱা আনি বনাই লৈছোঁ আৰু বনোৱা চিষ্টেমটো একদম বেলেগ হয় আমি গাঁৱত যেনেকৈ বনাওঁ সেনেকৈ নাই বনোৱা মই গাঁৱত আমি মানে গোটেই কঁঠালখিনি বইল কৰি লওঁ কিন্তু ইয়াতে প্ৰথম মই ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াতে অলপ নিমখ আৰু হালধি দি ফ্ৰাই কৰিছোঁ যেহেতু আঘোণৰ 1 তাৰিখ আমাৰ অসমত কেতিয়া হয় আমাৰ অসমত হয় আমাৰ যেতিয়া বহাগ মাহ আহে বহাগ মাহতে আমাৰ কঁঠালৰ মুচি পেলায় কিন্তু ইয়াতে মই কৈছোঁ 12 মাহেই থাকে আৰু ভাল লাগে খাই টেষ্টি হয় আৰু মইনো কেনেকৈ আজি বনালোঁ সেইখিনি আপোনালোকে চাওকচোন বাৰু আৰু দেখিছে মোৰ এইখিনি ফ্ৰাই কৰা হৈ গৈছে ইতিমধ্যে অকণমান আলু দিছোঁ দেই ইয়াতে আৰু এইফালে মই এখন কেৰাহীত তেল গৰম কৰি লৈছোঁ যেহেতু মই ফ্ৰাই কৰোঁতে তেল দিছিলোঁ সেইকাৰণে মই অকণমান তেলতে মই বনাম আৰু এয়া অকণমান তেল দি গৰম কৰিলোঁ আৰু গৰম হোৱাৰ পাছত মই পিঁয়াজখিনি ঢালি দিলোঁ পিঁয়াজখিনি অকণমান সময় মই ভাজিম যাতে ইয়াৰ চেনটো যায় আৰু যেতিয়া চেন গ'ল দেখিছে পিঁয়াজখিনি অকণমান ৰঙচুৱা আহিলে ইয়াতে মই অলপ আদা নহৰু এড কৰি দিছোঁ আৰু আদা নহৰুটো মই অকণমান সময় ভাজি দিছোঁ এনেকৈ আৰু ভাজি মই ইয়াতে এতিয়া এড কৰি দিম মছলাখিনি মই মছলা বেছি ইউজ নকৰোঁ হ'লেও অকণমান কৰিছোঁ বাৰু প্ৰথম দিছোঁ মই এইখিনি গ্ৰেভি মছলা তো গ্ৰেভি মছলা অকণমান দিছোঁ অকণমান ৰেড চিলি দিছোঁ আৰু অলপ দিছোঁ মই চাট মছলা আৰু লাষ্টত দিছোঁ মই অকণমান হালধি পাউডাৰ তো এইখিনিয়ে দিছোঁ মই আৰু এইখিনি দি মই অকণমান ভালদৰে এইখিনি মিক্স কৰি দিছোঁ যেহেতু মোৰ মছলাখিনি মিক্স হৈ গ'ল আৰু ইয়াতে মই কাটি থোৱা বিলাহীখিনি এড কৰি দিছোঁ আৰু বিলাহী যেহেতু দিলেহে টেষ্টটো বেছি উঠে তো বিলাহীখিনি মই ভাজি লৈছোঁ এনেকৈ আৰু ইয়াতে মই অকণমান নিমখ দি দিম যিহেতু মই ফ্ৰাই কৰোঁতে নিমখ দিছিলোঁ হ'লেও বিলাহীখিনি গলিবৰ কাৰণে মই নিমখখিনি দি লৈছোঁ তো মই এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এইখিনি দেখিছে মোৰ বিলাহীখিনি ইতিমধ্যে ধুনীয়াকৈ গলি গৈছে ইয়াতে মই এড কৰি দিছোঁ এতিয়া মই ফ্ৰাই কৰি থোৱা কঁঠালখিনি আৰু এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম আৰু অলপ সময় ভজাৰ পাছত দেখিছে আপোনালোকে ধুনীয়াকৈ গোটেইখিনি মিক্স হৈ গৈছে আৰু ইয়াতে মই এতিয়া অকণমান পানী দিম মানে অকণমান গৰম পানী কাষে মই ঢালি দিম তো এইখিনি মই অলপ গৰম পানী দি দিছোঁ আৰু গৰম পানীখিনি দিয়াৰ পাছতেই এইখিনি অকণমান সময় মই উতলিবলৈ প্ৰায় 10 মিনিটমান উতলাৰ পাছত মোৰ এয়া হৈ গৈছে দেখিছে ইমান ধুনীয়া চেণ্ট যে আহিছে আপোনালোকে এনেকৈ বনাই চাবচোন যদিহে বনোৱা নাই আমি যিহেতু বইল কৰি বনাওঁ ন তো এনেকৈ এবাৰ বনাই খাই চাব